সুপ্ৰভাত জনাইছোঁ সকলোকে নমস্কাৰ। আজি শোৱাৰ বিচনাৰ পৰাই আৰম্ভ কৰিছোঁ। বিচনাখন মোৰ ঘৰত নহয়, এখন গাড়ী হয়, আপোনালোকে ধৰিব পাৰিছে। মই হস্পিটেলত আছোঁহি আৰু গাড়ীতে শুই আছোঁ। গাড়ীত হোৱাৰ কাৰণটো এইটোৱেই, কেতিয়াবা ঘপককৈ ওপৰত মাতি দিয়ে। সেইদিনা ৰাতি মোৰ 10:30 বজাত মই শুই আছিলোঁ। 10:30 ফোন কৰিছে নাৰ্ছে, বোলে আপোনাক ইমাৰ্জেঞ্চি মাতিছে। গ'লোঁ, দৰৱ পানী দিব লাগে, ফাৰ্মাচীৰ পৰা দৰৱ পানী আকৌ দিলোঁ, আকৌ গাড়ীতে শুই আছোঁ। ওচৰতে মোৰ মাহী এজনীও আছে, মই তালৈ যোৱা নাই, এদিন গৈছিলোঁ। আৰু কেতিয়াবা ঘপককৈ বিচাৰি দিয়ে কাৰণে এতিয়া ঘৰৰ মানুহখিনিও ইয়াত থাকিবলৈ নিদিয়ে, কষ্ট হয় কাৰণে চবকে পঠিয়াই দিলোঁ। আমি দুটাই আৰু পোৱালিটোৱে আছে, আৰু পোৱালিটো আজি ৰিলিজ দিয়া কথা, কিন্তু দুদিনৰ আগতে অকণ জণ্ডিছ ওলালে, সেইকাৰণে ৰুমত সোমোৱাই থোৱা আছে। কি হয় আজি চাওঁ। আৰু মই দেখুৱাইছোঁ কেনেকৈ ইয়াতে শুই আছোঁ। এয়া দেখিছেই, এইফালে ৰাতি লাইটটো জ্বলি থাকে, পোহৰ সোমাই কাৰণে এখন কাপোৰখন অলপ দি লৈছোঁ। কাপোৰ নহয়, লুঙি গা চা ধুবলৈ। আৰু চব এইটো এখনো ব্লেংকেটে হয়, এখন ধুনীয়াকৈ ইয়াত লগাই লৈছোঁ। আৰু কষ্ট অলপ হৈছে আৰু উপায় নাই। এইটো আমাৰ বেগটো, তাৰপিছত এইখন চাওক, এইখন ধুনীয়াকৈ ব্লেংকেটখন ফাকত লগাই সেই চিটটো, এই তলৰ ইফালৰ চিটটো পেলাই ধুনীয়াকৈ শুই আছোঁ এনেকৈ। আৰু বাপেক হ'লে অকণমান কষ্ট হ'বই আৰু নে কি কয়। সকলোৱে ইয়ালৈ আহিলে অলপ গাড়ীতে শুবই লাগে। সকলোৱে কষ্ট হয়, মোৰে নহয়। মোৰ লগত যিমানবোৰ দেউতাক হৈছে সকলোৱে এনেকৈ শুই আছে। কাৰোবাৰ বেমাৰী ইয়াত, আৰু কিছুমান বেমাৰৰ চিকিৎসা ইয়াত হৈ আছে। আৰু খুব ভাল লাগিছে, বেয়াও লাগিছে, মানে ঘৰলৈ যাওঁ যাওঁ লাগিছে, আমনিও লাগিছে। এটা উপায় নাই আৰু ৰৈ আছোঁ। আজি ৰিলিজ দিলে ভাল হয় বুলি ভাবিছোঁ। ভগৱানকে চিন্তা কৰিছোঁ যে সোনকালে ৰিলিজ দিয়ক, আমি যাওঁগৈ। বিহু টিহু পাইছেহি। আৰু এতিয়া মই ওপৰলৈ বেছিকৈ নাযাওঁ, কিয়নো মানে মেটাৰ্নিটি ৱাৰ্ডত সকলোৱে নতুন নতুন কিছুমান মা হৈছে, আৰু মাকৰ দায়িত্ববোৰ তেওঁলোকে কামবোৰ কৰি থাকে, আৰু মোৰ বেছি হ'লে লাজ লাগে। আৰু মই খুব কমেই যাওঁ, ৰাতিপুৱা এবাৰ যাওঁ, দুপৰীয়া এবাৰ, সন্ধিয়া টাইমত এবাৰ যাওঁ। যদি ইমাৰ্জেঞ্চি মাতিলেহে মই যাওঁ, নহ'লে মই বাহিৰতে ঘূৰি ফুৰোঁ ইফালে সিফালে। আৰু ইয়াতো গাড়ীটো শুওঁ, আমনি লাগে। আৰু এতিয়া আকৌ এপাক যাবৰ হ'ল, অলপ ফ্ৰেছ হৈ অলপ ওলাই যাম, তাৰপিছত আকৌ আহোঁ। বহুত দূৰ নাযাওঁ, গেটৰ মুখতে যাওঁ, এতিয়া ইয়াতো ঘূৰি ফুৰোঁ। এনেকৈ আছোঁ আৰু দিনকেইটা পাৰ হৈ আছে। আৰু তাৰ সোনকালে সুস্থ হওক বুলি আমি ৰৈ আছোঁ। ইয়াকে কৈ আজি এই ভিডিঅ'টো সমাপ্ত কৰিছোঁ। নমস্কাৰ, জয় জুবিন দা।